হৃদয়ৰ গাৰ মাংস কাটি কাটি ভক্ষণ কৰিছিল। এক হৃদয় বিদাৰক ঘটনা। গণপিটনত দোষী দুজনৰ মৃত্যু হয়। পুনৰ আটাইকে স্বাগতম জনাই আন এটি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত এক বাস্তৱ জীয়া কাহিনী বৰ্ণনা কৰিবলৈ লৈছোঁ। শফিক আলীৰ পুত্ৰ হৃদয় নামৰ যুৱকজনৰ প্ৰকৃত তথ্যৰ আধাৰত সংগ্ৰহ কৰা এক বাস্তৱ ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টো হৈছে যে বন্ধুৱে বন্ধুৰ মাংস খাব পাৰেনে? প্ৰকৃততে মানৱ শ্ৰেষ্ঠ জীৱক যেন পশুসমূহৰ সন্মুখত বিশ্ব মানৱক লজ্জানত কৰোৱা এক বাস্তৱ ঘটনা। বাংলাদেশৰ চট্টগ্ৰাম নামৰ জিলাৰ যুৱক হৃদয়, আৰু হৃদয়ৰ দেউতাকৰ নাম আছিল শফিক। যিহেতুকে পৰিয়ালৰ অৱস্থা বেছি ভাল নহয়, সেয়েহে হৃদয়ে পঢ়া শুনা কৰাৰ লগে লগে এখন ব্ৰইলাৰ ফাৰ্মত কাম কৰিবলৈ লৈছিল। কিছুদিন যোৱাৰ পিছত মালিকে হৃদয়ক মেনেজাৰৰ দায়িত্ব দিয়ে ফাৰ্মখনত আন কেইজনমান যুৱক আছিল, আদিবাসী যুৱক, মাৰ্মা গোষ্ঠীৰ যুৱক। এই পাখণ্ড কেইজনে কিবা কথাত হয়তো হৃদয়ৰ লগত কোনোবা দিনা কাজিয়া লাগিবও পাৰে, কিন্তু সেয়া কিন্তু ডাঙৰ কথা নহয়। আচলতে এইবোৰ আছিল বৰ্বৰ শ্ৰেণীৰ ল'ৰা। এই বৰ্বৰ পাখণ্ড নৰপশু কেইজন 28 আগষ্ট তাৰিখে ৰাতি 11টা বজাত হৃদয়ক অপহৰণ কৰি লৈ যায়। 29 আগষ্ট তাৰিখে আবেলি এটা ফোন কল আহে হৃদয়ৰ দেউতাক শফিক আলীৰ মোবাইললৈ, আৰু মোবাইলত শফিকৰ পুত্ৰ হৃদয়ে কৈছিল, দেউতা মই ভালে আছোঁ, চিন্তা কৰিব নালাগে। তাৰপিছত আকৌ কোনো যোগাযোগ স্থাপন কৰিব পৰা নাছিল, মোবাইল ছুইচ অফ। 30 তাৰিখ ৰাতি এটা ফোন কল আহে আকৌ অন্য এটা নম্বৰৰ পৰা শফিকৰ মোবাইললৈ। ডিমাণ্ড আছিল 15 লাখ টকাৰ। পুত্ৰৰ মায়া মোহত দিবলৈ বাধ্য হৈছিল, তথাপিতো শফিকে কমাই 2 লাখ টকা ৰভা কৰিছিল। 2 লাখ টকা দিলেই পুত্ৰ হৃদয়ক ঘূৰাই দিব। মানুষ না আমি কিভাবে 15 লাখ টাকা দেব, ওইভাবে কমতে মানে 2 লাখ টাকার মধ্যে ধার্য। প্ৰকৃততে 29 আগষ্ট তাৰিখে ৰাতিয়ে হৃদয়ৰ গল কাটি হত্যা কৰি এই নৰপশু নৰাধম কেইটাই হৃদয়ৰ গাৰ মাংস কাটি কাটি ভক্ষণ কৰিছিল। এক হৃদয় বিদাৰক, এক লোমহৰ্ষক ঘটনা। গাৰ নোম শিৱৰি উঠে। এনেকুৱা ঘটনা পৃথিৱীৰ বুকুত বিৰল। বিশ্ব মানৱৰ আজি জ্ঞান বৃদ্ধি হৈছে, কিন্তু তাৰে মাজত আকৌ কিছু নৰাধম নৰপশু পাখণ্ডৰ সংখ্যাও বৃদ্ধি হৈছে। অপহৰণকাৰীৰ কথা মতে 31 আগষ্ট তাৰিখে সন্ধিয়া পাণ্ডৰবন নামৰ ঠাইখনৰ পৰা 10 কিলোমিটাৰ আঁতৰত অনাইচৰী নামৰ এখন ঠাইত, জংঘলীয়া ঠাই, পাহাৰীয়া ঠাইত শফিকে অপহৰণকাৰীসকলক 2 লাখ টকা অৰ্পণ কৰে। কিন্তু তাৰ পৰিৱৰ্তে হৃদয়ক ঘূৰাই দিয়াটো দূৰৰে কথা, শফিকক এখন গাড়ীত উঠাই আকৌ 10-15 কিলোমিটাৰ আঁতৰত ৰাস্তাত এৰি থৈ যায়। পিছদিনা 1 ছেপ্টেম্বৰ তাৰিখে শফিকে আৰক্ষীৰ সহায় ল'বলৈ বাধ্য হ'ল। আৰক্ষীৰ তৎপৰতাত সেনা বাহিনীৰ তীব্ৰ অভিযানত এই পাহাৰীয়া অঞ্চলটোত অভিযান চলাই দোষীক আটক কৰিবলৈ সক্ষম হয়, আৰু সিহঁতৰ সহায়তেই হৃদয়ৰ ছিন্ন বিচ্ছিন্ন হৈ যোৱা মৃতদেহটো জংঘলৰ মাজত উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হয়। আৰু জংঘলৰ মাজৰ পৰা হৃদয়ৰ এই ছিন্ন বিচ্ছিন্ন হৈ যোৱা দেহৰ অংগ প্ৰত্যংগবোৰ সংগ্ৰহ কৰি এই পাখণ্ড কেইজনৰ দ্বাৰাই পলিথিনৰ পেপাৰত বান্ধি লৈ আনিবলগীয়া হৈছিল আৰক্ষীয়ে, আৰু পিতৃ মাতৃৰ হাতত গতাই দিবলগীয়া হৈছিল। কেনেকুৱা ঘটনা আপোনালোকে অকণমান অনুমান কৰক। লোমহৰ্ষক ঘটনা, গাৰ নোম শিৱৰি উঠা এক ঘটনা। আৰক্ষীয়ে আটক কৰা দোষী দুজনক আৰক্ষীৰ গাড়ীৰ পৰা টানি আনি পাব্লিকে গণধোলাই
দি দিয়ে। এই গণপিটনত দোষী দুজনৰ মৃত্যু হয়। মৌত কা বদলা মৌত, এইটো ঠিক নে পাব্লিকে আইন হাতত তুলি লোৱাটো ঠিক? কোনটো ঠিক হয় কমেণ্টত সবিশেষ জনাব বুলি আশা ৰাখিলো। বিশ্বৰ বুকুত এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহওক তাৰে কামনা কৰি আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো ভিডিঅ'টো। আটাইয়ে সুস্থ থাকিব, পুনৰ লগ পাম। জয় আই অসম।